সুৰভি দেখৰ এটি নতুন আপডেট লৈ মই মানসে পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহি গলো বন্ধু বান্ধৱীসকল আপোনালোকে যদি আমাৰ চেনেলটো আজি নতুনকৈ ভিজিট কৰিছে প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব এতিয়ালৈকে যদি আপোনালোকে আমাৰ ভিডিও এটা লাইক কৰা নাই প্লিজ আপোনালোকে এটা লাইক কৰি দিয়ক লগতে দেৰি নকৰি আৰম্ভ কৰিছো আমাৰ ভিডিওটো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানে যে সুৰভি দেখৰ আহিবলগীয়া নতুন ধাৰাবাহিক নিমা ডেঞ্জোংপা আৰু সেই নিমা ডেঞ্জোংপাখন চাবলৈ আমি সকলোৱে অপেক্ষা কৰি আছো নহয় জানো আৰু আমাৰ অপেক্ষা অন্ত পৰিল আজি হল 23 আগষ্ট আজি নিশা 9 বজাৰ পৰা আমি সকলোৱে চাবলৈ পাম সুৰভি দেখৰ আহিবলগীয়া নতুন ধাৰাবাহিক নিমা ডেঞ্জোংপা য'ত কালাৰ চেনেলত টেলিকাষ্ট হ'ব প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈকে নিশা 9 বজাত আজি আমাৰ ভিডিওটোৰ জৰিয়তে আপোনালোকক জনাই দিলো আজি নিশা 9 বজাৰ পৰা আপোনালোকে চাবলৈ পাব নিমা ডেঞ্জোংপা ধাৰাবাহিকখন যিহেতু আমাৰ অসমৰ জিয়ৰী সুৰভি দেখে তাতে অভিনয় কৰিছে কালাৰ চেনেলৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে হে আমাৰ ডাঙৰ গৌৰৱৰ কথা আৰু নিমা ডেঞ্জোংপা ধাৰাবাহিকখন চাবলৈ মইতো গভীৰ অপেক্ষাত এতিয়াৰ পৰা বহি আছো আপোনালোকে অপেক্ষা কৰি আছে নে নাই প্লিজ আপোনালোকে এটা কমেন্ট কৰি ক'বলৈ নাপাহৰিব আজিৰ পৰা আৰম্ভ হোৱাৰ এই নতুন যাত্ৰাত সুৰভি দেখলৈ বহুত শুভকামনা থাকিল বন্ধু বান্ধৱীসকল আজি আছিল এইখিনি আপডেট লগ পাব আকৌ নেক্সট ভিডিওত আজিলৈ নমস্কাৰ